হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰো ভালেই। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কেমেৰাটো অন কৰিছোঁ। ভাবিছোঁ আজি মই টিফিনত অকণমান পনীৰৰ চব্জি বনাই লৈ যাম। ভাবিছোঁ একেলগে চব্জিটো বনোৱাও হ'ব আৰু আপোনালোকক ৰেচিপিটো মই কেনেকৈ বনাওঁ, কি কৰোঁ সকলোখিনি দেখাম বুলি ভাবিছোঁ। আৰু আজি যিহেতু অকণমান লগৰবোৰে কৈ আছিলে যে পনীৰ বনাই নিব লাগে, চ' অকণমান মছলা দিম আৰু তেহে টেষ্টি পাব। এনেতো টেষ্টি নহয়, একো মছলা পাতি ইউজ নকৰোঁ। তো আজি অকণমান মছলা ইউজ কৰিম আৰু কেনেকৈ বনাওঁ, কি কৰোঁ আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই পনীৰখিনি কাবুলী বুটৰ সৈতে বনাম। এই বুটখিনি মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। সৰু কাবুলীটো হয় আৰু ইয়াৰে লগত 2টা আলু কুটি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ ঘঁহি ধুই ল'ম। চাফাকৈ ধুই লৈ এইখিনি মই কুকাৰত বইল কৰিব দিম। বইল কৰিলে বেছি টাইম নালাগে। এতিয়া এইখিনি ধোৱা হৈ গ'ল মোৰ। এতিয়া এইখিনি কুকাৰত ধুনীয়াকৈ বইল কৰিব দি দিম। অকণমান পানী আৰু নিমখ অকণমান দি এইখিনি বইল কৰিব দিম। আপোনালোকৰ যদি হাতত টাইম থাকে বইল নকৰিলেও হয়। এতিয়া মই এইখিনি বহাই দি এয়া পনীৰখিনি ধুনীয়া মিডিয়াম চাইজত সৰু সৰু টুকুৰা কৰি লৈ লৈছোঁ। এইখিনি বইল হোৱা এইখিনি মই এতিয়া এই কেৰাহীটোত ভাজিম। তেল অকণমান দি দিছোঁ। কিছুমানে এইটো নাভাজাকৈও খাই ভাল পায়, ফ্ৰাই নকৰাকৈ খাই ভাল পায়, কিন্তু মই ফ্ৰাই কৰিয়ে দিওঁ যেতিয়া বনাওঁ। ফ্ৰাই কৰিলে বেছি ভাল পাওঁ আৰু অকণমান এনেকৈ লৰাই ভাজি লৈ ল'ম। ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি থাকিম, ফ্ৰাই কৰি থাকিম। এতিয়া এইখিনি ভাজা হৈ গ'ল, ফ্ৰাই হৈ গ'ল, ৰঙচুৱা হৈ গৈছে। এইখিনিতে ধুনীয়াকৈ মই বাতি এটাত নমাই ল'ম। যিহেতু বইলখিনি হোৱা নাই, কাবুলী বুট আৰু আলুখিনি চিটি মাৰা নাই, এইখিনি নমাই থৈ মই বাকী যোগাৰখিনি কৰি ল'ম। এইখিনি এনেকৈ ধুনীয়াকৈ এটা সৰু বাতিত নমাই থ'লোঁ। মই বাকী যোগাৰখিনি কৰিলোঁ। পিঁয়াজ 2টা কাটি লৈছোঁ, জলকীয়া 3টা, বিলাহী 2টা আৰু এয়া হৈছে গৰম মছলা, পনীৰ ৰেড চিলি আৰু এইখিনি হৈছে আদা নহৰু পেষ্ট আৰু এইখিনি ধনিয়া পাত কুটি লৈছোঁ ধুনীয়াকৈ সৰু সৰুকৈ। এতিয়া মই এইখিনি বহাই দিম কেৰাহীত। সেইখিনি বইল হৈ গ'ল, নমাই থ'লোঁ। এতিয়া পিঁয়াজখিনি বহাই দিছোঁ। জলকীয়াটো দি দিম একেলগে। জলকীয়াটো দি অকণমান লৰাই এইখিনি মই ফ্ৰাই কৰিম। এইখিনি ধুনীয়াকৈ ফ্ৰাই ৰঙচুৱা হোৱাৰ লগে লগে মই বিলাহী বহাই দিছোঁ। দি পিনে এইখিনি এতিয়া লৰাই থাকিম, অকণমান সময় লৰাই ভাজি ল'ম, ফ্ৰাই কৰি ল'ম।
এইখিনি লৰাই ফ্ৰাই কৰি এতিয়া মই এটা পানী দি দিলোঁ। পানী আপুনি অকণমান যোগ কৰি দিব আৰু ঘৰত যে মানুহ কেইজন থাকে কিবা কেনেকুৱা কৰিব বিচাৰে সেই অনুযায়ী পানীটো দি দিব। পানীটো দি পিনি ইয়াতে মই এতিয়া ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিলোঁ। এনেকৈ অকণমান এবাৰ লৰাই দি কিনে এইখিনি আপুনি 2 মিনিট 3 মিনিটমান উতলিবলৈ দি দিব ঢাকনি এখন দি। মই ঢাকনি দিয়া নাই বাৰু, এনেকৈ উতলিবলৈ দি কাটি থোৱা ধনিয়া পাতখিনি দি দিলোঁ। অলমষ্ট পনীৰখিনি ৰেডি হৈ গৈছে মোৰ। এনেকৈ ধুনীয়াকৈ লৰাই কিনে পনীৰটো জুইটো নুমাই থৈ দিলোঁ। পনীৰৰ চব্জিটো হৈ গ'ল। পানী মই বেছি ৰখা নাছিলোঁ, অকণমান গ্ৰেভি টাইপ কৰি ৰাখিছোঁ। এয়া মোৰ পনীৰৰ চব্জি হৈ গ'ল। দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।